নমস্কাৰ, মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম হৈছে কৰোনা বিভীষিকা। ৭ সাগৰ ১৩ নদীৰ সিপাৰে থকা মোৰ বুকুৰ আপোন, মোৰ দেশৰ ভাই ভনীহঁতো, তোমালোক কুশলে আছানে? কুশলে থাকা। ৰূপে বিনন্দিয়া সুবিমল ধৰাখনি আজি জীৱশ্ৰেষ্ঠই কলুষিত কৰি, পৰিৱেশ বিষময় কৰি নিজৰে মৃত্যুদূত নিজেই মাতি আনিলে। অখাদ্য জীৱ জন্তু, বিষাক্ত কীট পতংগ, এয়া সভ্য সমাজৰ খাদ্যনে? কিন্তু শ্ৰেষ্ঠত্বৰ গৌৰৱত উফন্দি থকাহঁতৰ এয়া হেন প্ৰিয় খাদ্য। আৰু সেই প্ৰিয় খাদ্যই সৃষ্টি কৰিলে সংক্ৰামক কৰোনা ভাইৰাছ। আৰু তাৰ পাছত দেশ দেশলৈ সিঁচি দিলে কৰোনা। এখন এখনকৈ সভ্য দেশসমূহৰ অহংকাৰ চূৰ্ণ কৰি কৰোনাই কিৰিলি পাৰিছে। স্তব্ধ কৰি দিলে জনজীৱনৰ গতি। বিশ্বজুৰি কঁপাই তুলিছে একেটি শব্দই কৰোনা বিভীষিকা। ধনী গৰীব সকলোকে বন্দী কৰিলে কৰোনাৰ দুৰ্জয় বাহুবলৰ পৰাক্ৰমেৰে। কৃষ্টি সংস্কৃতি ধূলিসাৎ কৰি অগ্ৰাধিকাৰ পালে কালজয়ী কৰোনাই। চৌদিশে মাথোন হাহাকাৰ আৰ্তনাদ, মহাপ্ৰলয়ৰ বুকুত বিধ্বস্ত বুদ্ধিদীপ্ত মহা বিজ্ঞানীৰ জ্ঞান বুদ্ধি বিবেক আজি অসাৰ। পৃথিৱী নিৰ্বিকাৰ, যেন সকলো নিষ্প্ৰাণ। ঢুকি পোৱা নাই উপায়ৰ পথ ৰথী মহাৰথীয়ে। তিলে তিলে খহিছে অহংকাৰী মানৱৰ বিজ্ঞানৰ গম্বুজ টাৱাৰ চূড়া। পৃথিৱী জুৰি জীৱশ্ৰেষ্ঠৰ দুচকুত মাথো অন্ধকাৰ, ভয়, শংকা, আতংক। মৃত্যু বিভীষিকাই জোকাৰিছে চৌদিশ। এয়া মহামাৰী 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 মহামাৰী। অসহায় মানৱে কলৈ যাব, কি কৰিব, কোন দিশেৰে চলাব জনজীৱনৰ ডিঙা? হে ত্ৰাণকৰ্তা প্ৰভু, চিকিৎসক বন্ধু আৰু সমগ্ৰ ৰক্ষক বাহিনীৰ শুশ্ৰূষাকাৰীক তুমি কুশলে ৰাখা। হে অনাদি অনন্ত প্ৰভু, তুমি ৰক্ষা কৰা পৃথিৱী। সময়ৰ সতে তোমাক কলৈ লৈ যাব সেয়া সময়েহে ক'ব। সময়ৰ সতে আমাক কলৈ লৈ যাব সেয়া সময়েহে ক'ব। মাথো কৰ্ম মুখ্য কৰি হে পৃথিৱীৰ জনগণ সজাগ হোৱা, সাৱধান থাকা। এটি নতুন দিনৰ অপেক্ষাত আছো মই। নতুন স্নানৰত সূৰ্যৰ দোকমোকালিৰ প্ৰভাতী পুৱাত যেন শুনিম এখনি নতুন পৃথিৱীৰ নতুন গীত। য'ত মানুহবোৰে গাব পাৰিব শক্তি সাহসৰ গান, ধৈৰ্য সহনৰ গান, সম্প্ৰীতিৰে মানুহৰ মুক্তিৰ গান। বিশ্বজুৰি মুচি দিব পাৰিব জীৱশ্ৰেষ্ঠৰ দুচকুৰে নিগৰি অহা বিষাদৰ তপত চকুলো। ধন্যবাদ।